নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মই প্ৰণালীয়ে মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি আমাৰ ঘৰলৈ প্ৰথমবাৰৰ কাৰণে মোৰ বা ভিনদেউ ভাগিন সকলোবোৰ আহিব আৰু তাৰ কাৰণে মই কি যোগাৰ কৰিছোঁ আহকচোন চাওঁ। আপোনালোক সকলোৱে চাগে ইডলি বনাবলৈ জানে আৰু ইডলি বনাবলৈ খুব কম সময়তে হৈ যায় আৰু একেবাৰে সহজতে হয়। সেইকাৰণে মই ভাল পাওঁ বনাই আৰু তাৰ কাৰণে মই এতিয়া লৈছোঁ এবাটি চুজি আৰু এবাটি পিঠাগুড়ি। বৰা চাউলৰ পিঠাগুড়ি হ'লে নহ'ব, মই ভাত খোৱা চাউলৰ পিঠাগুড়ি শুকান আৰু এচুকুট নিমখ দি দিছোঁ, লগতে অকণমান বেকিং পাউডাৰ আৰু আপোনালোকে চেনিটো নিজৰ সোৱাদ অনুযায়ী দিব, আপোনালোকে কিমান কম বেছি মানে মিঠা খায়, আৰু অকণমান নাৰিকলো মই ৰুকি লৈছিলোঁ। আপোনালোকে আৰু কিবাকিবি ইয়াত দিব পাৰে, মই এনেকৈয়ে বনাম। এতিয়া অকণমান বেকিং দি ভালদৰে মিক্স কৰি আৰু এতিয়া গাখীৰ বা পানী যিকোনো ব্যৱহাৰ কৰিব পাৰে। মই কিন্তু আজি গাখীৰে দিছোঁ, গাখীৰ দিলে ভাল হয়। আৰু লগতে আপোনালোকে অকণমান ঘিও ব্যৱহাৰ কৰিব পাৰে। আজি ঘি ব্যৱহাৰ কৰা নাই আৰু আপোনালোকে পানী বা গাখীৰখিনি দিওঁতে মন কৰিব একেবাৰতে গোটেইখিনি পানী বা গাখীৰ দি নিদিব, নহ'লে মানে বহুত বেছি পাতল হৈ গ'লেও বেয়া হয়। সেইকাৰণে কমকৈ ঢালিব লাগে পানী বা গাখীৰ। আৰু এইখিনি ভালদৰে মিক্স হ'লে মই এতিয়া বনাই লওঁ। এতিয়া মই ইডলি ষ্টেণ্ডডালত এনেকৈ অকণমান ৰিফাইন অইল সানি লৈছোঁ আৰু তেতিয়া মানে এৰুৱাবলৈ ভাল হ'ব। আৰু এনেকৈ ইচ্ছা কৰিলে ঘিও দিব পাৰে, মই হাতৰ আঙুলিৰে এনেকৈ দিলাই দিছোঁ। এইখিনি ধুনীয়াকৈ হৈ গ'ল আৰু দেখিছে নহয় কনচিষ্টেঞ্চিটো এনেকুৱা হ'ব লাগে, একেবাৰে কেকৰ নিচিনা লেৰেলিয়াও হৈ যাব নালাগে। আৰু এখন চামুচে দিবলৈ ভাল, এচামুচ দিলে ধুনীয়াকৈ হৈ যায়। এয়া এনেকৈ মই গোটেইখিনি দি দিম। ইডলি বনাবলৈ একেবাৰে সহজ আৰু সকলোৱে বনাবলৈ জানেই চাগে। পটাপট আজি আৰু সময়ো নাই, একদম কালি কৰিবলৈ নহ'ল, কাৰেণ্টটো নাছিলে, সেইকাৰণে আজি পুৰা উৎপাতকৈ কৰিছোঁ। আৰু একদম সোনকালে হোৱা যদি কিবা আছে আৰু এয়া ইডলি আছে বনাবলৈ সহজ আৰু খাবলৈও ভাল। এতিয়া এইখিনি মই গোটেইখিনি দি লওঁ। মই এটা চচপেনত পানী গৰম কৰি উতলাই ৰাখিছিলোঁ আৰু তাতে মই ইডলি ষ্টেণ্ডডাল পাতি দিছোঁ আৰু দেখিছে নহয় জুইতে দি দিছোঁ। জুই হালতে মই পানী গৰম কৰি ৰাখিছিলোঁ আৰু এতিয়া মই ঢাকনখন লগাই দিওঁ। 2-3 মিনিটমানতে হৈয়ে যাব। বনাবলৈ লৈছোঁ এটা কেক, যিহেতু মোৰ সৰু দুটা ভাগিন আছে আৰু সিহঁতি দুটাই মানে বহুত বেছি কেক খাই ভাল পায়, আৰু সেইকাৰণে মই ভাবিছোঁ আজি মই নিজৰ হাতেৰে বনাই থওঁ সিহঁতৰ কাৰণে স্পেচিয়েলি কাপ কেক। তাৰ কাৰণে মই ইয়াত দুটা কণী ভাঙি লৈছোঁ আৰু এইকেইটা ইয়াতে দি দিছোঁ, মিক্স কৰিবলৈ ভাল হ'ব। আৰু 1 কাপ চেনি লৈছোঁ, এইখিনি ভালদৰে মই মিক্স কৰি ল'ম। চেনিখিনি আপোনালোকে পাউডাৰ কৰি ল'ব পাৰে মিক্সিত দি। এইখিনি অকণমান দেৰি মই ফেটি ল'ম। অকণমান দেৰি ফেটি লোৱাৰ পাছতে মই এতিয়া দি দিম ময়দা। 1 কাপ ময়দা দিছোঁ, অকণমান নিমখ দি দিছোঁ আৰু অকণমান বেকিং পাউডাৰ। মই জুখি নাই লোৱা, আপোনালোকে 1 চামুচ দিব পাৰে, মই 1 চামুচ নিজৰ আন্দাজমতে দি দিছোঁ। আৰু এইখিনি এতিয়া অকণমান ভালদৰে মিক্স কৰি লওঁ। মই একেবাৰে কম সামগ্ৰীৰে আৰু খুব ঘৰুৱাভাৱে বনাবলৈ চেষ্টা কৰিছোঁ, পটাপট মানে একেবাৰে সোনকালে হোৱা। এয়া দেখিছে নহয় বহুত বেছি আপোনালোকে ফেটিবও নালাগে। এয়া চাওক ওপৰৰ পৰা এনেকৈ যাতে পটাপট নিকৈ আহে। আৰু এয়া হৈছে মানে উপযুক্ত কেকৰ বেটাৰ। আৰু এতিয়া মই অকণমান ৰিফাইন তেল দিম, যোনটো কাপেৰে মই ময়দা জুখিছিলোঁ সেই কাপটোৱে আধা কাপ দিম আৰু এইখিনি ভালদৰে মিক্স কৰি লওঁ। যেতিয়া আমি কেক বনাবলৈ লওঁ তেতিয়া যদি আমি বস্তুখিনি সদায় এটা কথা মন কৰিব যে এনেকৈ আমি একেটা ডাইৰেকশ্যনতে ঘূৰাব লাগে, নহ'লে মানে বেলেগকৈ যদি ঘূৰাই তেতিয়াহ'লে কেকটো ইমান বেছি ভাল নহয়। আৰু দেখিছেনে এতিয়া মই প্ৰত্যেকটো টাইমতে একেটা ডাইৰেকশ্যনতে এনেকৈ ঘূৰালোঁ মানে ফেটি ল'লোঁ। আৰু আপোনালোকে ইয়াত ইচ্ছা কৰিলে হেণ্ড ব্লেণ্ডাৰো ইউজ কৰিব পাৰে, মই এনেকৈ চামুচে কৰি দিলোঁ, হৈ গ'ল। এতিয়া আমি কেক বনাবলৈ মই ইয়াত দেখিছেনে এটা কুকাৰ লৈছোঁ আৰু কুকাৰত অকণমান পানী দিছোঁ আৰু তাৰ ওপৰত এডাল ষ্টেণ্ড দি দিছোঁ। মই এতিয়া ইয়াৰ ওপৰত গিলাচকেইটা বহাই দিম। অকণমান দেৰি প্ৰিহিট কৰি ল'ব লাগে কেক বনোৱাৰ আগত। সদায় যিকোনো আপোনালোকে যিহতে দিয়ক বাচনটো সদায় অকণমান গৰম কৰি ৰাখিব লাগে, সেইকাৰণে মই এনেকৈ দি দিছোঁ। আৰু এইটো চিষ্টেমত কোনে কৰে মোক কমেণ্ট কৰি জনাবচোন। আৰু যদি আপোনালোকে এনেকুৱা চিষ্টেমত নাই বনোৱা তেনেহ'লে এবাৰ বনাব, একেবাৰে সহজ আৰু বহুত সোনকালে হৈ যায়। এয়া এটা ইমানটো চাইজৰ গিলাচ লৈছোঁ, বহুত বেছি ডাঙৰো নাই লোৱা। আৰু ইয়াত অকণমান মই ৰিফাইন লৈ লৈছোঁ। এতিয়া এনেকৈ মই গিলাচটোত ভালদৰে লগাই ল'ম, তেতিয়া কেকটো উলিয়াওঁতে সহজ হ'ব। ইয়াত দেখিছে নহয় খুব ধুনীয়াকৈ মই ৰিফাইনখিনি মিলাই ল'লোঁ। আৰু এনেকৈ বাকী দুটামান গিলাচতো দি লওঁ। আপোনালোকে কিমানখিনি কেকৰ বেটাৰ পৰিমাণটো চাই পিনি গিলাচত দিব পাৰে বা কাপত দিব পাৰে। মই আজি গিলাচত বনাম আৰু এনেকৈ বনালে সৰু ল'ৰা ছোৱালীয়ে খাই ভাল পায়। আলহী আহিছে আজি একেবাৰে ততেই নাই। অকণমান গিলাচকেইটা এনেকৈ ছটিয়াই দিব লাগে, তেতিয়া মানে ইয়াৰ ভালদৰে কেকটো বহি যাব, বাবুচটো নোলায়। তিনিওটাতে সমানকৈ দি দিছোঁ। এতিয়া মই কুকাৰটোত এইকেইটা দি দিওঁগৈ। এতিয়া মই ইয়াতে ড্ৰাই ফ্ৰুটছ দি দিছোঁ, কিচমিচ দিছোঁ আৰু বাদাম এটা কাটি দিছোঁ। এনেকৈ দেখিবলৈ ধুনীয়া হ'ব। আপোনালোকে ইয়াত আৰু কাজু বা চেৰিও ব্যৱহাৰ কৰিব পাৰে, মোৰ ওচৰত সেইকেইটাতে নাই, সেইকাৰণে মই এনেকৈ কিচমিচ আৰু বাদাম দি দিছোঁ। আৰু যিহেতু সৰু ল'ৰা আহিব আৰু এনেকৈ দিলে ডাঙৰ মানুহ খাই ভাল লাগে, দেখিও ভাল লাগে। এতিয়া মই কুকাৰটো এনেকৈ কাটি দিম, সমানকৈ দিব। তিনিটা গিলাচ এনেকৈ আৰু এটা ধৰিলে হ'লে মই কম হ'ব বুলি। আৰু আজি কেকৰ বেটাৰৰ কালাৰটো দেখিছেনে খুব ধুনীয়া হৈছে। মই আজি লোকেল কণী ব্যৱহাৰ কৰিছোঁ, ঘৰৰে কুকুৰা কণী পাৰি আছিলে, তাৰে দুটা ডিম দি দিছোঁ। আৰু আপোনালোকে চাওকচোন এনেকৈ লোকেল ডিমো কেক বনাই খাই চাবচোন, তাৰো এটা টেষ্টটো সুকীয়া। আৰু এতিয়া মই কুকাৰৰ ঢাকনিখন লগাই দিম, তাত কিন্তু মই হুইচেলটো নিদিওঁ। ঘৰলৈ আলহী অহা বুলি ক'লে আৰু গাত তত নাইকিয়া হয়। আৰু যিহেতু মই একদম প্ৰথমবাৰৰ কাৰণে আমাৰ ঘৰলৈ আহিব, আৰু সেইকাৰণে বহুত বেছি লৰালৰি হৈ আছে আৰু কি বনাওঁ কি নবনাওঁ তেনেকুৱা এটা মনোভাৱ। আৰু দেখিছেনে ইমান ধুনীয়াকৈ ফুলি আহিছে। মই চেক কৰি চাইছিলোঁ আৰু অকণমান টাইম লাগিব। এয়া অলপমান ময়দা লৈছোঁ আৰু ইয়াতে অকণমান নিমখো দি দিছোঁ। এতিয়া বনাম চন্দ্ৰকলা বা জোন পিঠা, বহুতে চাপ পিঠা বুলিও কয়। এতিয়া এইখিনি মই ভালদৰে পানী দি মঠি লৈছোঁ। এয়া মই এখন বেলি ল'লোঁ ৰুটিৰ দৰে, আৰু বহুত বেছি পাতলো কৰিব নালাগে, বহুত বেছি ডাঠো কৰিব নালাগে। এয়া দেখিছে নহয় চন্দ্ৰকলা চাপটো, আৰু ইয়াত এনেকৈ লৈ মই ইয়াতে এতিয়া ষ্টাফিংখিনি ভৰাই দিম। আৰু ইয়াত আপোনালোকে ইচ্ছা কৰিলে আৰু কিবাকিবি দিব পাৰে। মই নাৰিকল, চেনি, বাদাম আৰু অকণমান চুজি ভাজি লৈছিলোঁ, আৰু ভজাখিনি আপোনালোকে এয়া দেখিছে এনেকৈ একেবাৰে সহজ।
এনেকৈ চেপি দিলেই হৈ গ'ল যাতে বস্তুখিনি ওলাই আহিব নোৱাৰে। এয়া দেখিবলৈ চাওকচোন কিমান ধুনীয়া হৈছে। আৰু এইখিনি মই আকৌ অকণমান আগৰ দৰে বেলি ল'ম। এনেকৈ মই আটাইখিনি বনাই লওঁ। কেৰাহী গৰম হৈ গ'ল, এতিয়া মই দি দিছোঁ কেৰাহীত তেল আৰু চন্দ্ৰকলা ভাজি, সেইকাৰণে অকণমান সৰহকৈ তেলটো দিব লাগিব। এয়া আমাৰ চাপ পিঠা ৰেডি হৈ গ'ল। মই এনেকৈ গোটেইখিনি বনাই ল'লোঁ। ইয়াত দেখিছেনে কি ধুনীয়াকৈ খাজে খাজে বহি যায়। আৰু এই চাপটো ম'ম' বনোৱাৰ নিচিনা একেবাৰে সহজ, খাবলৈ খুব ধুনীয়া হয়। আৰু ইয়াত আপোনালোকে ইচ্ছা কৰিলে কালজিৰা দিব পাৰে দেই, আটা মঠোঁতে মানে ময়দাখিনি মঠি লওঁতে। মই কিন্তু কালজিৰাটো ইমান বেছি ভাল নাপাওঁ, সেইকাৰণে মই নিদিলোঁ। এতিয়া মই এইখিনি ফ্ৰাই কৰি লওঁ। তেল গৰম হৈ গ'ল, ইয়াতে মই এটা দি দিছোঁ। তিনিটা দি দিছোঁ প্ৰথম, আৰু অকণমান প্ৰথম ফ্ৰাই কৰি দিবলৈ দিম। ইয়াত দেখিছেনে বহুত পিটিকি আহে, খুব মচমচীয়া হয়। অকণমান মই যিহেতু হেৰি দিছোঁ বেকিং পাউডাৰ, সেইকাৰণে অকণমান চিলি আহে। কম জুইত ভাজিব লাগিব, একেবাৰে গেছৰ ফ্লেমটো আপোনালোকে হাই কৰি নল'ব, নহ'লে ভিতৰৰ অংশ ভালদৰে নিসিজিব। সেইকাৰণে মই গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিছোঁ। 2-3 মিনিটমান হ'লেই হৈ যায়, বহুত দেৰি নালাগে। আৰু দেখিবলৈও ভাল, মানুহক দিবলৈও ভাল। এয়া বজাৰৰ বিস্কুটতকৈ এইবিলাক হাতেৰে বনোৱা আমাৰ নিজৰ ঘৰত বনোৱা বস্তু দি মানুহক ভাল লাগে চাহ কাপ। যিটো আলহী আহিব একদম জল্দি জল্দি মই বনাব লাগিব। এইখিনি পটাপট বনাই লওঁ। হৈ গ'ল এতিয়া চাপ পিঠা বনাই, আৰু আপোনালোকেও এনেকৈ আলহীৰ কাৰণে বনাব পাৰে মোৰ দৰে। এয়া চাওকচোন কিমান ধুনীয়াকৈ গিলাচৰ পৰা ওলাই গৈছে, খুব ধুনীয়া কোমল। এয়া এফালেও একেবাৰে শেষত এইকেইটা ওলাই পৰিছে, দেখিছে নহয়। লোকেল কণীৰ কালাৰটো সেইকাৰণে বৰ ধুনীয়া আহিছে। এয়া মই এতিয়া কাটি ল'ম আলহীৰ কাৰণে। এতিয়া কেকো ৰেডি হৈ গ'ল, সকলোখিনি ৰেডি হৈ গ'ল। আৰু এতিয়া মই এয়া কাটি লওঁ। এয়া একেবাৰে মই কাটি ল'লোঁ, চাওকচোন ওচৰৰ পৰা দেখাই দিছোঁ, খুব ধুনীয়া হৈছে কেক কেপিচ। আৰু এয়া বাদামকেইটা ওলাই গৈছে, আৰু এতিয়া আলহী আহিবই। আৰু মই এইখিনি সকলোখিনি ৰেডি কৰি থৈছোঁ, চাই থাকিব। এয়া আহি গ'ল, মই যাওঁ আলহী আহি গ'ল তিনি পাণ্ডৱ। এয়া চাহ ৰেডি হৈ গ'ল, এয়া কাপ কেক, আৰু এইফালে জোন পিঠা সিহঁতি লৈ আহিছিলে জেলেপি, আৰু এয়া চাহ। ফালে মোৰ ইডলিকেইটা ফুলা ফুলা কোমল কোমল ইডলি, আৰু এইফালে ৰসগোল্লা। এতিয়া চাহটো দি লওঁগৈ। আৰু আমি তিনিও বাই ভনী একেলগে বহি চাহ খাইছোঁ, আৰু বাই ভনীৰ মৰমবোৰ চাওকচোন। এয়া বাইহঁতি মোৰ কাৰণে মই ভাল পোৱা খোলা মিক্সাৰ পেকেট লৈ আহিছে, লগতে বিস্কুটো লৈ আহিছে। এয়া বাই একদম পুৰা বস্তু লৈ আহিছে, পুৰা উলিয়াই আছে। কি আনিছ এইবোৰ? আয়ো বিলাহী, মটৰ, জাতিলাও, বেঙেনা, মানে পুৰা লৈ আহিছে। আজি প্ৰথমবাৰ আহিছে যে, চালাডৰ কাৰণে বস্তু লৈ আহিছে। বাবা মোৰ কাৰণে একো নিদিয়ে, কবি ভেকুৰ বেঙেনাও লৈ আহিছে। এয়াহে বাই ভনী মৰম চেনে, প্ৰথমবাৰ আহিছে। আৰু এইফালে একদম মোৰ ঘৰটো বহুত লেতেৰা হৈ আছে বাৰু, এইবোৰ বিচনা ভৰ্তি হৈ গ'ল। এইফালে মোলৈ এযোৰ কাপোৰ আনিছে সৌবাৰ, গাখীৰ, চাহপাত, মাছ, এয়া পিঠা। বছৰটো বিহুলৈকে মোৰ জুৰি যাব। এয়া চাওকচোন এখন বজাৰে বহিছে। আৰু মাহী ভাগিনীয়েকৰ সঁচাকৈ মাহীয়েক ভাগিনীয়েকৰ সম্পৰ্কবোৰ মৰমবোৰ বুজাব নোৱাৰি। এয়া চাওকচোন, ভাগিনে মোৰ কাৰণে এটা গছৰ পুলি লৈ আহিছিলে, আৰু ভিনদেউ আৰু ভাগিন দুয়োটাই মিলি গছৰ পুলিটো ৰুই দিছে। এয়া মই মনে মনে ভিডিঅ' কৰি ৰাখিছোঁ। এই গছৰ পুলিটোৰ লগতে ভাগিনো ডাঙৰ হ'ব, গছৰ পুলিও ডাঙৰ হ'ব, আৰু এই ভিডিঅ'টো মই স্মৃতিৰ কাৰণে কৰি ৰাখিছোঁ। এতিয়া গধূলিয়ে হ'ল, আৰু গধূলি সাঁজৰ আয়োজন এয়া মই মাছ ফ্ৰাই কৰি আছোঁ, লগতে এফালে বেঙেনা ফ্ৰাই। এয়া আলহীৰ কাৰণে ভাত একেবাৰে ডাঙৰ গামলা এটাতে উলিয়াই আনিছোঁ। আৰু আমি এনেকৈয়ে গোটেইখিনি একেলগতে এসাঁজ খাম। এয়া হৈছে লোকেল চিকেন, আলু বনাইছোঁ। কেনেকুৱা হয় আৰু আলহীয়ে খাইহে ক'ব। এইফালে জাতিলাও দাইল, আৰু এয়া পদিনাৰ চাটনি বনাইছোঁ। এয়া মাছ ফ্ৰাই, এইফালে অকণমান বেঙেনা ফ্ৰাইও কৰিছোঁ। গৰম হৈ থাকিবলৈ তাৰপিছত ভৰাই থৈ দিওঁ। আৰু এয়া মই বাহঁত আহিব বুলি চকলা টেঙা আচাৰ বনাইছিলোঁ। বিয়াৰ পাছত প্ৰথমবাৰৰ কাৰণে আমাৰ ঘৰত আজি আমাৰ গোটেই পৰিয়াল, বা ভিনদেউ ভাগিন সকলোৱে মিলি এসাঁজ। আজি নেক্সট ডে', আৰু আমি এতিয়া সকলো মিলি বজাৰলৈ ওলাইছোঁ। আজি বতৰটো একেবাৰে বেয়া, আৰু আমি এতিয়া বজাৰ কৰি আহিলোঁ আৰু গোটেইকেইজনী মিলি। এটি মোৰ একেবাৰে সৰু ভাগিন, আৰু একদম পূৰা খেলি আছে। এই মুহূৰ্তবোৰ আমাৰ বাবে স্মৃতি হৈ ৰ'ব, আৰু যেতিয়া ই ডাঙৰ হ'ব তেতিয়া এই ভিডিঅ'টো দেখিলে তাৰো ভাল লাগিব, সেইকাৰণে অকণমান সাঁচি ৰাখিছোঁ। বতৰটো নেৰানেপেৰাকৈ বৰষুণ দি থকাৰ কাৰণে বাহঁতি আজি যাবলৈ ওলালে, আৰু ভাগিনটোলৈ বহুত বেছি মনত পৰি থাকিব। যেতিয়া ঘৰৰ মানুহবোৰ উভতি যোৱাৰ সময়কণ আহে, সেই মুহূৰ্তটো সঁচাই বহুত বেছি কষ্টকৰ হয়, আৰু ক'বলৈ একো ভাষাই নাথাকে। ঘৰলৈ আলহী অহাৰ মুহূৰ্তত বহুত বেছি ভাল লাগে, আৰু যেতিয়া গুচি যায় তেতিয়া সঁচাকৈ বহুত বেছি নিজকে অকলশৰীয়া অনুভৱ হয়, আৰু ঘৰখন আজিৰ পৰা একেবাৰে খালী খালী লাগিব। এয়া মই কেইখনমান ফটো দি স্মৃতি হিচাপে আমাৰ মাজত ৰাখি থৈছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব, আমাৰ যাতে আটাইকেইটা পৰিয়ালেই সকলোৱে যাতে আমি ভালদৰে থাকিব পাৰোঁ, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আজি ভিডিঅ'টোৰ পৰা এনেকৈ বিদায় ল'ম। যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আমাৰ এই স্মৃতিবোৰ যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক এণ্ড কমেণ্ট কৰি জনাবচোন, আৰু লগতে শ্বেয়াৰো কৰি দিব।